নমস্কাৰ, মোৰ ইউটিউব চেনেল পাপৰিজ ব্লগ এণ্ড কিটচেনলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ চুজি আৰু নাৰিকলৰ লাড়ু। তাৰ বাবে এটা নাৰিকলৰ ওপৰৰ ক'লা অংশটো এৰুৱাই মিহি মিহিকৈ কাটি লৈছোঁ। একাপ চাহ খোৱা কাপৰ জোখাৰে চেনি লৈছোঁ। একাপ চুজি লৈছোঁ। প্ৰথমে মই চুজি আৰু চেনিখিনি মিক্সিং জাৰ এটাত গুড়ি কৰি ল'ম। তাৰ পাছত একেটা জাৰতে নাৰিকলখিনিও গুড়ি কৰি ল'ম। মিঠাটো আপোনালোকে নিজৰ হিচাপত কম বেছি কৰিব পাৰে। এতিয়া নাৰিকলত চেনিখিনি দি দিছোঁ। চেনিখিনি গুড়ি কৰি ল'লে ভালদৰে মিহলি হৈ যায়। এতিয়া কেৰাহী এটাত অলপ ঘি দি তাত মিহিকৈ কাটি লোৱা ড্ৰাই ফ্ৰুটছ কেইটামান অলপ সময়ৰ কাৰণে ভাজি লৈ তাত চুজিখিনি দি দিছোঁ। গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ। কণ্টিনিউ লৰাই থাকিব যাতে ৰঙা নপৰে। চুজিখিনি এতিয়া নমাই থৈ কেৰাহীত নাৰিকল আৰু চেনিৰ মিশ্ৰণখিনি দি দিছোঁ। গেছৰ ফ্লেমটো প্ৰথমে মিডিয়ামত ৰাখিছোঁ। এইখিনি লৰাই লৰাই ভাজিব লাগিব। মাজে মাজে এনেদৰে ছাইডৰ পৰাও লৰাই থাকিব যাতে জ্বলি নাযায় আৰু ৰঙা নপৰে। যেতিয়া চেনিখিনি সম্পূৰ্ণ গলি যায় তেতিয়া এনেদৰে পানী ওলায় আৰু অকণমান ডাঠ হৈ যোৱাৰ পাছত ফ্লেমটো কিন্তু ল'ত ৰাখিব, নহ'লে লগে লগে ৰঙা পৰি যাব। আৰু মাজে মাজে চেক কৰিব। যেতিয়া নাৰিকলখিনিত এনেদৰে আঠা ভাৱ আহি যায় তেতিয়া ফ্লেমটো অফ কৰি ল'ব আৰু লগে লগে ইয়াত চুজিখিনি দি মিহলি কৰি ল'ব। যদি নাৰিকলখিনি বেছি শুকান হৈ যায়, চুজিখিনি দিয়াৰ পাছত বেছি শুকান হ'লে লাড়ু বনাবলৈ অসুবিধা হ'ব। এতিয়া থাল এখনত কাঢ়ি ল'লোঁ আৰু এটা এটাকৈ লাড়ু বনাই গ'লোঁ। এয়া চাওক, আমাৰ লাড়ু এতিয়া সম্পূৰ্ণ হ'ল। আপোনালোকেও এনেকৈ বনাই চাবচোন। লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।